বয়স আৰু অভিজ্ঞতাই বহুত বস্তু শিকায় বুলি কয় যে, সঁচাকৈ থালখন দেখাই লৈছোঁ ৰ'ব, কাহিনীটো কৈ আছোঁ। এয়া বনাইছোঁ কচু, মানে এনেকৈ পানীতে বইল কৰি দিছোঁ আৰু তাৰপাছত জোল বনাম, মানে দাইল নবনাওঁ। কথাটো কেলৈ ক'লোঁ জানেনে, মানে কি হ'ল, সৰু যেতিয়া আছিলোঁ নহয় তেতিয়া মই একো শাক পাচলি মানে মাছ চাছ এইবিলাক কণী চণী খাই একদমেই বেয়া পাইছিলোঁ মানে, কিন্তু এতিয়া লাহে লাহে বুজি পাইছোঁ বস্তুবিলাকৰ ইম্পৰ্টেঞ্চবিলাক, গতিকে খোৱা আৰম্ভ কৰিছোঁ আৰু, মানে বয়স গৈছেগৈ আৰু তথাপিতো খোৱা আৰম্ভ কৰিলোঁ। আনফালে এয়া চিকেন বনাই আছোঁ, আৰু আচলতে ৰাতিপুৱাই আজি খানাটো বনাই দিলোঁ, মানে এওঁ অফিচলৈ লৈ যায় যিহেতু। আৰু এইফালে মোৰ কচুখিনি বইল হওঁতে মই দি দিছোঁ এয়া খৰিচা, মায়ে ঘৰৰ পৰা দি পঠিয়াইছিলে, খৰিচা খাইতো ভালেই পাওঁ আৰু। তাৰপাছত ওপৰতে মান ধনিয়া দি দিলোঁ আৰু নিমখ দি দিলোঁ। তাৰপাছত এইখিনি অলপ সময় বইল হ'বলৈ দি ৰাখিয়ে দিছোঁ, হৈয়ে যাব আৰু। তাৰপিছত এই চিকেনখিনি দি দিছোঁ মই বিলাহী আৰু ঢেকীয়া। আগতে যে ঢেকীয়া খায়ো ভাল নাপাওঁ, মানে কি একোৱে খাই ভাল নাপাইছিলোঁ, কিন্তু এতিয়া মানে চব বস্তু খাবলৈ ভাল পোৱা হৈছোঁ আৰু। তাৰপাছত ধনিয়া দি এফালে হৈয়ে গ'ল আৰু ধুনীয়াকৈ আজি মোৰ কি কয় খানাটো। তাৰপিছত এয়া সজাই মেলি ল'লোঁ। মই মানে আচলতে নিয়াক স্কুলৰ পৰা আনিবলৈ বুলি ওলাই লৈছোঁ একেচাতে, তাৰপিছত খানাটো খাই যাওঁ বুলি এইফালে ধুনীয়াকৈ সজাই মেলি ল'লোঁ। মজা খৰিচা গোন্ধটো মানে ইমান ভাল লাগিছে নহয়। খৰিচা খাই এনেও ভাল পাওঁ দেই, বেছিকৈ খাব নালাগে বুলি কয়, মই খাই ভালে পাওঁ। মজা। আৰু এই যে এইটো বনাইছোঁ যে হেৰিটো, এইটো ঢেকীয়া আৰু এনেকৈ মাংস দি বিৰাট ভাল লাগে। মানুহবোৰে যে খোৱা ভিডিঅ' বনাই ইমান ভাল লাগে ন চাই, মই চাই থাকোঁ।